তো লগাইছ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আৰু নিচিনাকৈ আজিও মই ৰাতিপুৱা এতিয়া কামত লাগি বুলি ওলাই আহিলোঁ কামত যাই আছোঁ ধুনীয়াকৈ পানী খাই উঠি আৰু বৰষুণ হৈছেতো বৰষুণ হোৱাৰ কাৰণে চাৰ পথাৰৰ পৰা পানী হৈ গৈছে আৰু লাহেকৈ আহি মই অফিচ পালোঁ অফিচত চব আহি পাইছে মোৰ অলপ দেৰি হ'ল আজি অফিচ পাওঁতে আহি আৰু ধুনীয়াকৈ এতিয়া অফিচৰ ভিতৰলৈকে যাওঁ যাই পেলাই ধুনীয়াকৈ মালবিলাক চব নিজৰ জেগাত মালবিলাক দি আছে আৰু মোৰকেইটাও এতিয়া মই বাছি লওঁ ধুনীয়াকৈ মোৰো মাল চাল বাছা হৈ গ'ল ধুনীয়াকৈ পিচ লৈ পেলাই এতিয়া ধুনীয়াকৈ বেগত ভৰাই ল'লোঁ গাড়ী উঠি ল'লোঁ লৈ পূৰা এতিয়া পাৰ্চেল দিব যাম আৰু আজি বহুত পাৰ্চেল নাই বাৰু আৰু ধুনীয়াকৈ এতিয়া মই পাৰ্চেল দি আছোঁ মানে এই ঘৰৰ মানুহ দাদাটো ফোনটো লগা নাই সেইকাৰণে প্ৰিপেইড পাৰ্চেলটো ঘৰতে দি থৈ আহোঁ বুলি ভাবিলোঁ আৰু এনেই অলপ ৰৈ দিলোঁ ভাগৰ লাগেতো দিনটো গাড়ী চলাই থকা কষ্টকৰ আৰু বৰষুণো অলপ দি আছে আজি তাৰমানে বৰষুণটো দিয়ে আছে তাৰমানে কিনকৈ দি থাকে বৰষুণটো সেইকাৰণে আৰু লাহেকৈ মোৰ পাৰ্চেল দিয়া চব শেষ হৈ গ'ল আজি আৰু আহিলোঁ আহি মোৰ কামখিনি মই গোটেইখিনি কৰি ল'লোঁ লৈ পেলাই পইচা পাতি জমা দিব লাগে হিচাপ কৰি ল'লোঁ আৰু আজিলৈ ইমানে আছিল ভিডিঅ'টো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম